আৰু আজি আপোনালোকে আহিছে ভিডিঅ'টোৰ কাৰণে আৰু আপোনালোকক গৰম পানী ব্লগছৰ নতুন এটা ভিডিঅ'ত বঢ়িয়াকৈ আদৰণি জনালোঁ আৰু এইফালে চাওক পানী গৈছে ৰাতিপুৱাই পাই আৰু ৰাস্তাত এতিয়া বানপানী পুৱাই পাই মই আহিছিলোঁ বাইদেউ ঘৰত মানে এয়াৰপৰ্টত আহিছিলোঁ এয়াৰপৰ্টৰ কাষতে হয় আৰু ইয়াতে থাকি কিনে মানে কি হ'ল মই জাষ্ট দুদিনমান ইয়াতে আছোঁ অলপমান কিবা এটা কামত আহিছোঁ আৰু সেইকাৰণে ব্লগ চগ অহা নাই এতিয়া ভাবিছোঁ ব্লগ নিদিলেও নহয় আজি কিবা এটা দিম বুলি ভাবিছোঁ আৰু কি দিম জানেনে আজি এটা চেলেঞ্জ এটা আহিব এটা গেম এটা আহিব আৰু গেমটোত মানে পাৰ্টিচিপেট কৰিব বাই থাকিব আৰু মই থাকিম আৰু আমি দুটাই মানে এটা কম্পিটিশ্যন টাইপ হ'ব কি হয় দেৰি ৰাতিপুৱাই চাহ আহি গৈছে আৰু আজি কম্পিটিশ্যনটোত মানে কেনেকুৱা হ'ব কি হ'ব ভালকৈ থাম্বনেইলত বাৰু দিব পাৰিম চাগে অলপ চলপকৈ আৰু বৰ্তমান চাহটো খাম আৰু চাহটো খাই কিনে ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে গৰম পানী ব্লগছ অঁ এইফালে বাপৰে বাপ এইটো চাওক কেকত কাপত ভিনদেউ বা আৰু মা এইটো মানে কোনোবাই চাগে সেই দিছিলে হেপী বাৰ্থডে মিছটো মানে বা আৰু আপোনালোকে চাইছে গৰম পানী ব্লগছ মই ভালকৈ বহি লওঁ আৰু সেইকাৰণে চাই ল'ব লেটছ ষ্টাৰ্ট আৰু এটা কথা কৈ দিছোঁ আপোনালোকক আজি অলপমান মানে ইনফৰ্মেটিভ নহয় চাগে গেমটো অলপ বেলেগ ধৰণৰ হ'ব আমনি চামনি পালে জনাব আৰু অকণমান কৰি কিনে যদি আমনি পায় তেতিয়াহ'লে নেক্সট টাইম এনেকুৱা ভিডিঅ' কেঞ্চেল আৰু এতিয়া এইটো যে মই খাই আছোঁ মই এনে অলপমান ঠগ খাই গ'লোঁ পুৱাই মানে ভাবিছিলোঁ লাল চাহ বুলি কিন্তু একচুৱেলি এইটো লাল চাহ নহয় এইটো অলপ মানে দামী ঘৰত দামী খানা এইটো হৈছে আপোনাৰ ইয়াতে লিখা আছে গুডউইন টি ব্লেণ্ড ফৰ গুড এইটো ব্ৰেণ্ড চাগে আৰু এইটোৰ নাম হৈছে ওলগন নহয় চৰি দেই উলং ৰছ টি মানে এইটো হৈছে ভিটামিন চি এনৰিচড আৰু এইটো অসমৰ হয় আৰু যদি আপোনালোকে এয়াৰপৰ্টত আহিলে এইটো টেষ্ট কৰিব দিয়ে বা এইটো যে আছে ইয়াতে আপোনাৰ কিমান থাকে মই চাই দিছোঁ 100 গ্ৰাম থাকে মানে 50 কাপ চাহ আপুনি মানে খাব পাৰে মানে এনেকৈ আৰু এইটো খালে আপোনাৰ স্কিনৰ কাৰণে ভাল দেহৰ কাৰণে ভাল স্বাস্থ্যৰ কাৰণে একদম বঢ়িয়া হয় আৰু দামটো কিমান জানে 699 হয় অলপমান ডিছকাউণ্ট হৈ যায় 400-500 টকাত পাই যাব আৰু যিহেতু আমাৰ বাহঁতে কাম কৰে এয়াৰপৰ্টত ডিছকাউণ্ট পাই থাকে ন লৈ আহে আৰু যদি আপোনালোকে যাওক এতিয়া বাহিৰত ক'ৰবাত যদি যাই আছে এনেকুৱা বক্স কিনি লৈ যাব পাৰে গিফ্ট দিব পাৰে কাৰোবাৰ ধৰক বাহিৰৰ পৰা কোনোবা আহিলে আমাৰ কাৰণে গিফ্ট আনে কিন্তু আমি যদি বাহিৰত যাওঁ ন আমি কিনো গামোচা নিওঁ বা টি লৈ যাওঁ চাহপাত আৰু এইটো চাহপাত হৈছে প্ৰিমিয়াম তো আমি যেতিয়া বাহিৰত যাম নামেৰি বা সেই কম দামী 50 টকীয়া চাহপাত নিলে অলপমান ষ্টেণ্ডাৰ্ডটো মেটচ নকৰিব ন এইটো লৈ যাব এইটো নিলে তেখেতৰ কামত আহিব আৰু ষ্টেণ্ডাৰ্ডটো একদম টপ লেভেলত থাকিব আৰু পুৱাই একদম কি এইটো কি নাম চিকেন চচেছ আহিছে আৰু এইফালে হৈছে হৰলিক্স আৰু এইফালে ধুনীয়া এটা ৰিল এটা আইডি ধৰিছে আপোনালোকক দেখাইছোঁ এটা গ্লিমচেছ এই দেখাব ৰিলটো আহি যাব ইনষ্টাগ্ৰাম আইডিটো মই বঢ়িয়াকৈ ফ্ৰেমত দি আছোঁ আপোনালোকে চাব ৰিলটো আৰু বৰ্তমান মই খাই লওঁ আৰু ৰিলটোৰ পূৰা একদম মৰম দি দিব লাইক হৈ যাব লাগিব মজা লাগিব তো ৰাইজ বলক এতিয়া আমি বঢ়িয়াকৈ যিখিনি আমাৰ আইটেম লাগিব আজি খানাৰ কাৰণে মানে যিটো আমাৰ চেলেঞ্জ আছে চেলেঞ্জৰ কাৰণে যিখিনি আইটেম লাগিব আইটেমখিনি লৈ আহোঁ আৰু এতিয়া মই আছোঁ ইয়াতে VIP ৰোড এইটো VIP ৰোড এইফালে গ'লে গোৱালপাৰা যাব পাৰি আৰু এইফালে গ'লে আমাৰ গুৱাহাটী পায় আৰু বৰ্তমান ভিনদেউ আৰু মই বঢ়িয়াকৈ যাই আছোঁ বাইকত লৈ আহোঁ বস্তুখিনি কি লাগে আৰু কি দেখাই আছোঁ কি আনিম আৰু আজি একদম পূৰা টাবাৰটোৰ মানে জোৰদাৰ হ'ব খানা আৰু আজি বিকাশ দাই আজি এটা ষ্টৰি দিছে ষ্টৰিটোত কৈছে যে 11 তাৰিখে এটা মিটআপ হ'ব MSK মানে আমাৰ MSK গুৰুক আমি লগ পাম 11 তাৰিখে আৰু দিচাং ৰিজৰ্টত হ'ব তো আপোনালোকে আহিব তাতে লগ পাম সকলোকে মজা লাগি যাব MSK আহিব MSK অ' মাই গড আৰু বঢ়িয়াকৈ শ্বৰ্টলি গৈ কিনে শ্বৰ্টলি এইখিনি বজাৰ কৰিলোঁ এইখিনি বাৰু দিনৰ আহাৰৰ কাৰণে কিন্তু মেইন আইটেমটো আছে এইটো আছে কি নকওঁ এতিয়া আৰু এইটো আইটেমেৰে আজি আমাৰ চেলেঞ্জ হ'ব আৰু মানে যোনে হাৰিব তাৰ কাৰণে পানিছমেণ্ট আছে আৰু পানিছমেণ্টটো অলপ পিছত দেখাই আছোঁ কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু এইটো ধুনীয়াকৈ বিৰিয়ানী বনাইছিলে বায়ে নিজৰ হাতেদি বনোৱা যোৱাকালি ৰাতি অলপ খালোঁ ৰৈ গ'ল আৰু এইটো আমাৰ এনেও মানে অসমত এটা প্ৰথা আছে ন মানে চবতে থাকে ৰাতি ৰৈ গ'লে খানাটো নেক্সট দিনা খাব লাগে আৰু এতিয়া খাই বেছি টেষ্টি লাগিব আপোনালোকে তেজপাত লওক আৰু এতিয়া এইটো খাম আৰু এইখিনি ধুনীয়াকৈ চলি আছে আমাৰ MSK দাৰ নতুন ভিডিঅ' আহিছে অলপমান মানে এনেকুৱা শিকিব পাৰি এনেকুৱা ইনফৰমেশ্যন পায় মানে এইবিলাক ভিডিঅ' চালে মানে মনটো ভাল লাগি যায় অসমতে ইমান ধুনীয়া জেগা এনে দেখিছোঁ মই আগতে কিন্তু এইটো ভিডিঅ'ত চাই কিনে আৰু বেছি ভাল লাগি গৈছে তো এদিন নিশ্চয় যাব লাগিব তাতে আৰু যিহেতু আমাৰ বা হৈছে এটা কুক তাই কি কৰি দিছে নে নাই কিবা কেক বনাইছে ভয়ে লাগে নহয় ধৰবা
পুৰা একদম ধুনীয়াকৈ গৰম গৰম ওলাই আহিছে ইযোৰ মানে একদম মানে আপোনাৰ হিট ৰেজিষ্টেণ্ট গ্লাভছ হয় তো টেনশ্যনে ধৰিব পাৰি এইটো চাওক কেক ওলাই আহিছে পুৰা ভিতৰৰ পৰা আৰু এইডাল এডাল আছে দাণ্ডা এডাল আছে এইডাল দি আমি এতিয়াতো টেষ্ট কৰি যাম মানে পুৰা অ'কে আছে নে নাই ভিতৰৰ পৰা লাগি চাম লাগি আহিছে নেকি এইয়া পুৰা ধুনীয়া একো লাগি অহা নাই আৰু আমাৰ কেকটো এতিয়া খাবৰ কাৰণে ৰেডি হৈছে আৰু যদি আপোনালোকে যদি এনেকুৱা ঘৰত যদি কেক চেক অৰ্ডাৰ দিব লগা থাকে আমাৰ এটা কুক আছে ঘৰত আৰু ডিছকাউণ্ট পৰা 50% ডিছকাউণ্ট কৰি দিম দিয়ক যি আছে আৰু এতিয়া আমাৰ যিটো চেলেঞ্জৰ কাৰণে এটা প্ৰিপেৰেশ্যন চলি আছে আৰু এই বঢ়িয়াকৈ মানে বাই আমাৰ কামখিনি কৰি আছে আৰু আপোনালোক কৈ দিছোঁ চেলেঞ্জটো হৈছে কি জানে ফুচকা চেলেঞ্জ হ'ব বেলেগে ফুচকা চেলেঞ্জ কৰে কেনেকৈ সিহঁতে বস্তুটো হয়তো ঠেলাত যায় যাই কিনে বেলেগে বনায় বেলেগে কৰে আমি কি কৰিম আমাৰ নিজে হ'ব বনোৱা আৰু নিজে খাম আৰু আজি মানে ফুচকা চেলেঞ্জটো কৈ দিছোঁ যদি মানে আমাৰ হাৰে ন কম্পিটিশ্যন আছে বা আৰু মোৰ বা যদি হাৰে কি হ'ব মানে যোনে হাৰে মানে ই যদি হাৰে তেতেলী টেঙা আছে তেতেলী টেঙা চাইডত থৈ দিম উইদাউট এনি এক্সপ্ৰেছন এইটো খাব লাগিব মানে তেতেলী টেঙা 5টামান থাকে না তাৰ ৰ'দ সেই ৰ'দডাল এনেকৈ মুখতো মাৰিব লাগিব আৰু একদম মানে ন এক্সপ্ৰেছন চাব লাগিব এটা চেলেঞ্জ হ'ব আৰু যোনে জিকিব তাৰ কাৰণে কি আছে মেংগো শ্বেক ক'ত আছে আইটেমটো ক'ত আইটেমটো মই ওলাম আইটেমটো এতিয়া আমাৰ মানে তাই একচুৱেলি কুক হয়তো তাই মানে বস্তুটো নিজে বনাই থাকে সেইকাৰণে মই মানে মোৰ ভাল হৈছে পইচা বাচি গৈছে এতিয়া বঢ়িয়াকৈ মেংগো চুচটো যোনে জিকিব সি মেংগো শ্বেক খাব পাৰিব আৰু যোনে হাৰিব তেতেলী টেঙা তাকে যেতিয়া মানে মই জিকিম সেইটো মেংগো শ্বেক খাম আৰু এতিয়া এইটো ৰেডি হ'ব আলু আৰু এইপিনে এইটো মানে মোটামুটি পানীটো ৰেডি হৈছে এইটো ৰেডি হৈছে এতিয়া আমাৰ ফুচকাটো আছে আৰু এইখিনি চেলেঞ্জটো মানে কি ক'ম আজি আল্টিমেট হ'ব চেলেঞ্জটো আৰু বৰ্তমান শ্বুটিং হৈ আছে অন আইফোন কাৰণ গোপ্ৰ দি ৰাতি অলপ দিগদাৰ হৈ যায় আৰু যিহেতু ঘৰত থাকিলে উপায় নাথাকে এতিয়া উপায়টো আছে মোৰ লগত সেইকাৰণে কৰি আছোঁ আৰু আপোনালোকক এটা কথা কৈছিলোঁ অলপ আগতে যে MSK মিটা পাতা আছে আমাৰ 11 তাৰিখে আৰু যোনে যোনে নাজানে যে MSK কোন হয় মই কৈ দিছোঁ MSK হৈছে মহম্মদ ছালিম খান আৰু তেখেতৰ এটা ইউটিউব চেনেল আছে বহুত পুৰণা হয় 5-6 বছৰ আগতে তেখেতে চেনেল খোলা ষ্টাৰ্ট কৰিছিলে আৰু এটা মটিভেশ্যন হয় তেখেতৰ পৰা বহুত বস্তু শিকি কিনে মানে কিছুমান মানে মিউজিকত খেলিব পাৰি মানে টাক 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 খেলোঁ মানে ইনস্পিৰেশ্যন হয় তো মানুহজনক বহুত ভাল লাগে আগৰ পৰাই এতিয়ালৈকে লগ পোৱা নাই বাৰু লগ পাম মানে কি আৰু লগ পাম বুলি আশা আছিলে জানিছিলোঁ ভগৱানে যদি মিলাই নিশ্চয় লগ পাম সেইকাৰণে ইমান বেছি চেষ্টা কৰা নাছিলোঁ ইমান বেছি এফৰ্ট দিয়া নাছিলোঁ সেইকাৰণে বিন্দাছ আছিলোঁ এতিয়া মিটাপ এটা এৰেঞ্জ কৰিছে যিহেতু মিটাপটোতো ইজি হ'ব লগ কৰিব পাৰিম যদি চব ঠিকে থাকে আপোনালোকে আহিব 11 তাৰিখে বিশাল ৰিজৰ্ট 11টা বজাত ৰাতিপুৱা 11 AM আৰু এতিয়া আমি চেলেঞ্জটো কণ্টিনিউ কৰোঁ আৰু মানে কমেণ্ট বক্সত দিব আৰু কোন জিকে কোন হাৰে এতিয়াই দিব পিছত ৰিজাল্টটো আহিলে চাই ল'ব আপোনালোকে শুদ্ধ আছে নে ভুল আছে গম পোৱা যাব আৰু যোনে চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দিব কাৰণ ছাবস্ক্ৰাইবটো হৈছে মেইন ছাবস্ক্ৰাইবটো কৰি থ'লে আৰু নতুন নতুন এনেকুৱা চেলেঞ্জ নতুন জাগা দেখি থাকিব গৰম পানী ফ্লক্সৰ জৰিয়তে বৰ্তমান বেছি সময় নালাগে 2 মিনিটত আহি আছোঁ আৰু বঢ়িয়াকৈ আহি কিনে আজি ফাইনেলত আহি কিনে এতিয়া আমি চেলেঞ্জৰ কাৰণে ৰেডি হৈছোঁ আৰু ইয়াতে বঢ়িয়াকৈ এইকেইটা পাতিছোঁ আৰু এইপিনে আমাৰ গোপ্ৰ লগাই দিছোঁ কেমেৰা ফুটেজ ল'ব গোপ্ৰটোৱে আৰু এইফালে আছে আমাৰ এইটো হৈছে ফাৰ্ষ্ট মানে যোনে কম্পিটিশ্যন জিকিব তাৰ কাৰণে আছে এইটো আমাৰ মেংগো শ্বেকটো আৰু মানে যোনে হাৰিব তাৰ কাৰণে তেতলি আনি ৰেডি কৰি থৈছোঁ ইয়াতে 40টা আছে ইয়াতে 40টা আছে এইখিনি আলু আছে এইখিনি পানী আছে দুটাৰে কাৰণে দুটা বাতিত আৰু এইটো আমাৰ এক্সট্ৰাকৈ এডিশ্যন যদি কাৰোবাক লাগে ল'ব পাৰে আৰু এতিয়া গেমৰ ৰুলকেইটা আপোনালোক কৈ দিছোঁ ৰুল নম্বৰ 1 যদি খাই থকাৰ সময়ত মাজতে যদি কিবা কাম ওলায় যিকোনো কাম ওলালেও ফুচকা যদি এৰি যায় হাৰিল ফুচকা এৰি যাব নহ'ব আৰু 2 নম্বৰ আৰু ৰুল আছে আপোনাৰ যদি ধৰক মানে মন যায় যে বোলে মই ফুচকাটো পানী নোহোৱাকৈ খাব পাৰে এইটোত আপত্তি নাই কিন্তু ফুচকাৰ ভিতৰত আলু থাকিব লাগিব কাৰণ আমাৰ আলু কম হৈ গৈছে ফুচকাতকৈ আলু কম হৈ গৈছে সেইকাৰণে আমাৰ চেলেঞ্জটোত মানে অলপ আৰু এটা আছে পিছফালে আপোনাৰ যদি খাই থকা সময়ত পানী বেয়া লাগে পানী খাব পাৰে আৰু এই প্লেট যাৰ আগতে খালী হ'ব উইনাৰ এইটো ঠিক আছে আমি এতিয়া বেছি দেৰি নকৰোঁ ঠাণ্ডা হৈ যাব ফুচকা আৰু এবাৰ কৈ দিছোঁ ইয়াতে এই দুটাতে ফুচকা আছে যে এই ফুচকাখিনিৰ যোনে আগতে খাই শেষ কৰিব প্লেট খালী কৰিব এইখন তাৰিখত মোৰ সি জিকিব আৰু যদি মানে নোৱাৰি শেষ কৰিব নোৱাৰি যোনে বেছিকৈ খাব সি জিকিব
I'm done. My chicken. My chicken. Rice itu homan ngejalan ditare. Ditare মোক মেলছে একেলগে আৰু আপোনালোকে দেখিলে চ্যালেঞ্জটো মানে মোৰ যদি চকুৰে দেখি আছিলে মানে মোৰটো লাগিল ড্ৰ মানে এতিয়া যেহেতু আমি ডিসিশন ল'ব পৰা নাই সেইকাৰণে আমি খেলাটো বৰ্তমান ইয়াতে স্থগিত কৰি দিলোঁ আৰু এই ব্লগটো ইয়াতে স্থগিত কৰি দিলোঁ আপোনালোকে ভালকে চাব খেলাখন মানে নিজৰ ফালৰ পৰা মতদান কৰিব আপোনালোকে মানে ভিউয়াৰ্সে যিখিনি মানে দিব যে কোন জিকিছে কোন হাৰিছে সেইটো হিচাপত আমি কমেন্টবিলাক চাম চাই কিনে যাৰ বেছি ভোট থাকিব যদি তাই জিকিছে তাই ভাগ্য বুলি লিখি দিব কমেন্টত আৰু যদি মই লিখিছো মোৰ নামটো কমেন্টত লিখি দিব কমেন্টবিলাক মই গনিম যাৰ নামত বেছিকৈ কমেন্ট আহিব কি জিকিব আৰু যোনে জিকিব মেংগো চেকটো তাৰ নামত হ'ব গতিকে আজি এইটো ব্লগ বৰ্তমান ইয়াতে কৰিব লাগিব বাই বাই